প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ প্ৰথম ব্লগটো চাই ভাল পাব আৰু যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব যাতে আহিবলগীয়া মোৰ নতুন নতুন ব্লগবিলাকৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। আৰু এইখিনিতে এটা কথা কৈ থওঁ, মোৰ চেনেলৰ এইটো প্ৰথম ব্লগ হয় যিহেতু যদি কিবা ভুল হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই ভাল পাম। আহক আমি এতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁ। মই বনাব লৈছোঁ মাছৰ তৰকাৰী। তাৰ কাৰণে মই মাছখিনি আগতীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু লগত লৈছোঁ কেইডালমান পাতকচু আৰু লগত আছে মিৰ্চ পাউডাৰ, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ মছলা হিচাপে। আৰু এইফালে দুটা পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ আৰু এইফালে আদা নহৰু পেষ্ট আৰু এইফালে কেৰাহীত তেল দি দিলোঁ। এইখনতে কৰিছিলোঁ মাছ ফ্ৰাই আৰু ইয়াত মই দি দিম এতিয়া পিঁয়াজ। পিঁয়াজখিনি 2 মিনিটমান ভাজি ল'লোঁ ভালদৰে। এতিয়া লগত দি দিম আদা নহৰু পেষ্ট আৰু ধনিয়া পাউডাৰটো দিম, অলপ দিম, বেছি নিদিওঁ। জিৰা পাউডাৰো অলপে দিম। আৰু এইফালে মিৰ্চ পাউডাৰো অলপে দিম, অলপ জ্বলা হ'ব কাৰণে আৰু কালাৰটো আহিব অকণমান। আৰু এইখিনি এতিয়া মই ভালদৰে 2 মিনিটমান ভাজি ল'ম অলপ সময়ৰ কাৰণে। আৰু এইখিনি আমাৰ এতিয়া ভজা হৈ গৈছে। ইয়াত আমি দি দিম পাতকচুখিনি। এইডাল সৰু সৰুকৈ নাকাটিলেও এনেকৈ দি দিছোঁ গোটা গোটাকৈ। এতিয়া অলপ ইয়াত দি দিছোঁ হালধি, সোৱাদ অনুসৰি নিমখ, কচুখিনি সিজিবৰ কাৰণে এতিয়া আমি ইয়াত দিম অকণমান পানী, বেছি নিদিওঁ, অলপ দিম অকল কচুকেইডাল সিজিব পৰাকৈ। আৰু এতিয়া এইখিনি আমি ঢাকি থৈ দিম কচুকেইডাল সিজালৈকে। এইফালে কচু হৈ গ'ল সিজি, দেখিছে পূৰা সিজি গ'ল। পাতখিনি অলপ ভাঙি দিছোঁ, অকণমান অকণমান পাতবিলাক থাকি গ'ল। এতিয়া মই ইয়াত আৰু অলপ পানী দি দিম। মাছখিনি দিবলৈ আছে সেইকাৰণে পানী আৰু অলপ দি দিছোঁ। অলপ বেছিকৈয়ে দিছোঁ, উতলি উতলি পানীটো অলপ শুকাব লাগিব।
আৰু এতিয়া এই ফ্ৰাই কৰি থোৱা মাছ কিপিচ দি দিম তাত মই মাছ 3 পিচে দিম কাৰণ আমি 3জন মানুহে আছোঁ এতিয়া ঘৰত যিহেতু আৰু বাকী কিপিচ এনেকেই থাকিব আৰু আৰু এইয়া মোৰ তৰকাৰী ৰেডি হৈ গ'ল এতিয়া অকল খাব লাগে আৰু আপোনালোকেও ঘৰত বনাই খাই চাব এইদৰে খুব টেষ্টি হয় খাবলৈ আৰু যদি আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া মোৰ নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ